ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে বাকীখিনি চোৱা। তাৰ পাছৰখিনি सुंदर सृष्टि हमेशा ही बलिदान खोजती है। बलिदान ईद का हो या व्यक्ति का। सुंदर सृष्टि सदाय बलिदाने विचारे। बलिदान इटारे हक बा व्यक्तिरे हक माने सुंदर सृष्टि हबले ভাল এটা सृष्टि हबले এটা बलिदान লাগিব। बलिदानটো इटारे हक बा মানুহৰে हक जारे নহক এটা बलिदान হবই লাগিব, তেতিয়াহে এটা सृष्टि আমি পাওঁ। सुंदर इमारत बने इसलिए कुछ पक्की पक्की लाल ईटों को चुपचाप द्वीप में जाना है। सुंदर सिंह हक बा सुंदर এটা স্তম্ভ হওক, সুন্দৰ এখন ৱাল হওক, সুন্দৰ এটা ঘৰ হওক, তাৰ কাৰণে কি লাগিব পকা পকা কিছুমান লাল ইটাক আমি চুপচাপ মনে মনে মাটিৰ তলত সোমাব লাগিব। মানে কি পকা পকা লাল ইটা কিছুমান মাটিৰ তলত সোমাই থকাৰ কাৰণে এটা সুন্দৰ সৃষ্টি আমি পাইছোঁ বা সুন্দৰ এটা ঘৰ অট্টালিকা বনাবলৈ পাৰিছোঁ। सुंदर समाज बने इसलिए कुछ टपे टपाए लोगों को मन मुख शहरत का लाल चेहरा पहनना है। कैसे सुंदर समाज हक সেইকাৰণে কিছুমান ভাল ভাল মানুহ মনে মনে নিজকে শ্বহীদ কৰি পেলাওক বা মনে মনে সমাজৰ কাৰণে মানে কি মন মুখ হকৰ কোনো কি আছে আপত্তি নকৰাকৈ সমাজৰ কাৰণে শ্বহীদকৰণ কৰক, তেতিয়া এখন সুন্দৰ সমাজ গঠন হ'ব। शहादत और मौन मुख जिस शहादत को शोहरत मिली, जिस बलिदान को प्रसिद्धि प्राप्त हुई, वो इमारत का कंगूरा है, मंदिर का कलश है। शहीद और নিজকে আত্মসমৰ্পণ কৰা ভাৱাৰ্থ মানে অৰ্থ ভাৱ প্ৰকাশ কৰিছে কি বস্তু মানে जिस शहादत को शोहरत मिली, जिस बलिदान को प्रसिद्धि प्राप्त हुई, वो इमारत का कंगूर है। कैसे যি শ্বহীদৰ কাৰণে মানে চবফালে নাম ৰচন হ'ল, নাম বিয়পি পৰিলে। যি বলিদানৰ কাৰণে আজি আমি যিটো বলিদানৰ কাৰণে আমি চাৰিওফালে বিখ্যাত হৈ প্ৰসিদ্ধিপ্ৰাপ্ত হৈছে আৰু ও ইমাৰত কা কংগুৰ সেইটো হৈছে সিংগৰ বা এটা অট্টালিকাৰ ওপৰচোৱা কংগুৰা। মন্দিৰ কা কলচ মন্দিৰৰ কলচী মানে কি মন্দিৰত কলচী ক'ৰ পৰা হৈছে, সেই মন্দিৰটো ক'ৰ পৰা হৈছে যে কিছুমানে তাতে পকা পকা ইটা কিছুমান তাত ভেটিত দিয়া হৈছিলে বা কি হৈছে এটা ভাল অট্টালিকা হৈছে কাৰণে পকা পকা ভাল ভাল ইটাবিলাক তাত পৰি আছে বা এটা এখন সমাজ সৃষ্টি হৈছে কিহৰ পৰা তাত ভাল ভাল মানুহৰ বলিদান জড়িত হৈ আছে। हाँ शहादत और मौन मुख समाज की आधारशिला यही होती है। হয় শহীদ আৰু মুক্ত মানে মৌনতা হৈছে সমাজৰ আধাৰশিলা বুলি কৈছে। ईसा की शहादत ने ईसाई धर्म को अमर बना दिया। आप कह लीजिए कैसे ईसा মানে যীশু খ্ৰীষ্টৰ কথা যীশুক ঈশা বুলিও কোৱা হয়, আন এটা নাম। যীশু খ্ৰীষ্টৰ দ্বাৰা খ্ৰীষ্টান ধৰ্মটো अमर হৈছিলে আপুনি ক'ব পাৰে বুলি কৈছে। কিন্তু मेरी समझ से ईसाई धर्म को अमर बनाया उन लोगों ने जिन्होंने उन धर्मों के प्रसार में अपने को अनाम उत्सर्ग दिया। कैसे কিন্তু মোৰ বুজাত বা মই বুজি পাওঁ যে ঈসাই ধৰ্ম মানে খ্ৰীষ্টান ধৰ্ম সেইসকলৰ কাৰণে অমৰ হৈছিলে যে যিসকলে সেই ধৰ্ম প্ৰচাৰৰ কাৰণে নিজকে অৰ্পণ কৰিছিলে, নিজকে উৎসৰ্গা কৰি দিছিলে, নিজকে আত্মবলিদান দিছিলে। उनमें से कितने जिंदा जलाए गए, कितने सूली पर चढ़ाए गए, कितने बन बन की खाक साथरे जंगले जानवर की शिकार हुए। তাৰ ভিতৰতে কিমানেকে জ্বলাই দিয়া হৈছিলে, কিমানক ফাঁচি দিয়া হৈছে চুলি पर চড়াই গৈ মানে কিমানে বন বনে ঘূৰি ফুৰোতে জংঘলী জীৱ মানে পশুবিলাকৰ খাদ্যৰ শিকাৰ হৈছিলে। কিতনে উচ্চে ভি ভয়ানক ভোক পিয়াজকে শিকাৰ হৈ আৰু কিমান চাগৈ তাতকৈ ভয়ানক মানে ভোক পিয়াহৰ শিকাৰ হৈছে। মানে কি কোনোবাই খোৱা অভাৱত ভোকত মৰিছিলে, কোনোবাই বন জংঘলৰ মাজত শিকাৰ হৈছিলে জীৱ মানে তাত থকা পশুবিলাকে খাইছিলে বনৰীয়া জীৱ জন্তুৱে আৰু কিমানকে তাতকৈ ফাঁচি দিয়া হৈছিলে আৰু বহুত হয়তো জ্বলাই দিছিলে জীয়াই সেই ধৰ্ম প্ৰচাৰৰ কাৰণে আগবাঢ়ি যোৱা ব্যক্তিসকলৰ মাজত। সেইসকলৰ কাৰণেহে মানে লেখকৰ বিশ্বাস সেইসকলৰ কাৰণেহে সেই খ্ৰীষ্টান ধৰ্মটো আজি অমৰ হৈছে বা उनके नाम शायद ही कहीं लिखे गए हो, उनकी चर्चा शायद ही कहीं होते हो, किंतु ईसाई धर्म उन्हीं के पुण्य प्रताप से फल फूल रहा है। कैसे তেওঁলোকৰ নাম হয়তো কোনোবাই নল'ব পাৰে, হয়তো তেওঁলোকৰ নাম ক'ৰবাত লিপিবদ্ধ নহ'ব পাৰে, তথাপিও কিন্তু সেই খ্ৰীষ্টান ধৰ্মটো তেওঁলোকৰ চেষ্টাতেই আজি প্ৰচাৰ প্ৰসাৰ লাভ কৰিছে। वे नींव की ईट थी তেওঁলোক আছিলে ভেটিৰ ইটা।
घर के कलश उन्हीं के शहादत से चमकते हैं। गिर्जा घৰৰ कলচী তেওঁলোকৰ বলিদানতে চিকমিকাই আছে। आज हमारा देश आज़ाद हुआ सिर्फ उनके बलिदानों के कारण नहीं जिन्होंने इतिहास में स्थान पार लिया है। कैसे আজি আমাৰ দেশ স্বাধীন হৈছে কেৱল সেইসকল ব্যক্তিৰ কাৰণে নহয় যিসকল ব্যক্তিয়ে কি কৰিছিলে ইতিহাসত নাম ৰাখি থৈ গৈছে। केवल সেইসকলেই নহয় মানে আৰু তেওঁলোকৰ লগত বহুত মানুহ জড়িত হৈ আছিলে। देश का शायद कोई ऐसा कोना हो जहाँ कुछ ऐसे दधीचि नहीं हुए हो जिनकी हड्डियों के दान ने ही विदेशी वित्तासुर का नाश किया। कैसे देशৰ এনেকুৱা কোনা নাই বা ঠাই নাই য'ত এনেকুৱা দধীচি নাই জন্ম হোৱা নাই যাৰ হাড়ৰ দানৰ জৰিয়তে বিত্তাসুৰ নামৰ অসুৰক নাশ কৰা হৈছিল। বিত্তাসুৰ এজন অসুৰ আছিলে যাৰ প্ৰতাপত থাকিব নোৱাৰা হৈছিল গোটেই ব্ৰহ্মাণ্ড। তেওঁক মৃত্যুৰ কাৰণে কি কৰিব লাগিব মানুহৰ হাড়ে কি কৰিব লাগিব এখন অস্ত্ৰ বনাব লাগিব সেই অস্ত্ৰহে তাক নাশ কৰিব পাৰি। সেইকাৰণে কি হৈছে দধীচি মুনিয়ে কি কৰিলে তেওঁৰ নিজৰ হাড়কে দান দি দিছিলে সেই বিত্তাসুৰক নাশ কৰিবলৈ যাতে ব্ৰহ্মাণ্ডখন ভালে থাকে বা ব্ৰহ্মাণ্ডৰ মানুহ সেই দেৱসকল ভাল হৈ থাকে মানে অশান্তিত থাকিব নালাগে তাৰ কাৰণে তেনেকুৱা এজন দধীচি মুনি এতিয়া আৰু নাই বুলি কৈছে। পোৱা টান। हम जिसे देख नहीं सके वो सत्य नहीं है यह है मोर धारणा। आमी जाक देखा नापाওঁ সেইটো সত্য নহয় এই केवल আমাৰ এক ধাৰণা है বুলি কৈছে। ढूंढने से ही सत्य मिलता है हमारा काम है धर्म है ऐसे नीप की इटू को और ध्यान देना। ढूंढने से ही বিচাৰিলে আমি সত্য বিচাৰি পাওঁ। গম পালানে আমাৰ কাম ধৰ্ম এনেকুৱাই ভেটি এটাৰ প্ৰতি ধ্যান দিয়াটো আমাৰ কাম বুলি কৈছে। সেইটো হৈছে আমাৰ সত্য। আমি চালেই সত্য বিচাৰি পাওঁ সত্য যিটো আমি ওপৰত দেখোঁ সেইটো সত্য নহ'বও পাৰে বিচাৰিব লাগিব তেতিয়াহে আমি সত্য পাম বুলিছে। सदियों के बाद नए समाज की सृष्टि की ओर हमने पहला कदम बढ़ाया है। বহু দিনৰ পাছত আমি নতুন সমাজ সৃষ্টিৰ কাৰণে প্ৰথমতেই খোজ দিছোঁ বুলি কৈছে। ইয়াত লেখকে এটা প্ৰকাশ কৰিছে এটা কথা প্ৰকাশ কৰিছে এটা তেওঁৰ ইংগিত প্ৰদান কৰিছে এই বাক্যটোৰ জৰিয়তে চাইছে আৰু নতুন সমাজত সৃষ্টিৰ কাৰণে আমি এটা খোজ দিওঁচোন কি হয়। इस नए समाज के निर्माण के लिए भी हमें नींव की ईंट चाहिए। এই নতুন সমাজখনৰ নিৰ্মাণৰ কাৰণে আমাক ভেটি ইটাৰ প্ৰয়োজন হ'ব। अफसोस परितापर विषय कि कंगुरा बनने के लिए चारों ओर होराहोरी मची है। नींव की ईंट बनने की कामना लुप्त हो रही है। कैसे পৰিতাপৰ কথা যে কি কংগুৰা বনাবলৈ ওপৰৰ মানুহ হ'বলৈ বা ওপৰৰ যিসকল ইটা বা সেই জখকৃতি বিচাৰি ফুৰা মানুহবিলাক হ'বলৈ সকলোৱে চাৰিওফালে হুৰাহুৰি চিঞৰ বাখৰ লাগি আছে কিন্তু ভেটি ইটা হ'বলৈ বা নিজকে আত্মসমৰ্পণ কৰিবলৈ নিজকে বলিদান দিবলৈ দেশ মাতৃৰ হকে কাম কৰিবলৈ তেনেকুৱা মানুহৰ অভাৱ ঘটিছে। 7 লাখ গাঁও का नवनिर्माण 7 लाख गाँव नवनिर्माण भाव प्रकाश কৰিছে। हजार शहरों और कारखानों का नवनिर्माण 1000 शहर कारखाना नवनिर्माण। कोई शासक इसे संभव नहीं कर सकता কোনো শাসকে ইয়াক সম্ভৱ কৰিব নোৱাৰে। जरूरत है ऐसे नौजवानों की जो इस काम में अपने को चुपचाप खपा दे। এতিয়া কেৱল প্ৰয়োজন হ'ব এনেকুৱা নৱজোৱান নতুন ডেকা চামৰ যাৰ যি নিজকে আত্মসমৰ্পণ দিব নিজকে বলিদান দিবলৈ ইচ্ছুক হৈ আগবাঢ়ি আহিব তেনেকুৱা ডেকা চামৰ এতিয়া প্ৰয়োজন হৈছে। जो एक नई प्रेरणा से अनुप्राणित हो जी नतुन प्रेरणा अनुप्राणित एक नई चेतना से अभिभूत हो এটা নতুন চেতনাৰে অভিভূত जो চাবাচিও से दूर हो দলবদিও से अलग কি যি মানে পৰীক্ষাত বিখ্যাত নিজকে নামৰ কাৰণে কাম কৰিব নহয় নিজৰ নামৰ প্ৰশংসাৰ কাৰণে কাম কৰিবলৈ নাহে তেওঁলোকে কেৱল কাম কৰিব আহে কি দেশ মাতৃৰ হকে দেশ সেৱাৰ কাৰণে তেনেকুৱা মানুহৰ प्रयोजन বুলি কৈছে। তেনেকুৱা নৱজোৱানৰ প্ৰয়োজন जिनमें कंगुरा बनने को कामना न हो जाए जी कंगुरा जखकृति বিচৰা মানুহ হ'বলৈ নিবিচাৰে বা ওপৰ ইটাবিলাকৰ নিচিনা হ'বলৈ নিবিচাৰে। কলচ कहला নেকি जिनमें বাসনা ন কলচী হ'বলৈ যাৰ যি বাসনা নকৰে কামনা নকৰে সবি কামনাও से दूर सभी বাসনাও से दूर সকলো কামনা বাসনাৰ পৰা দূৰ। उदय के लिए आतुर हमारा समाज चिल्ला रहा है। उदयर कारण आतुर समाजे चिঞৰি আছে। हमारे नींव की किधर है আমাৰ ভেটি ইটা ক'ত আছে। देश के नवजवानों को यह चुनौती है। দেশৰ নতুন চামক নৱজোৱানক এইটো সংকেত প্ৰদান কৰিছে। কৈছে নতুন ডেকা চামক কি কৰিছে আহ্বান জনাইছে সংকেত প্ৰদান কৰিছে যে এতিয়া দেশখন
কি হৈছে নতুন সৃষ্টিৰ প্ৰয়োজন হৈছে দেশৰ এটা নতুন চিন্তাধাৰাৰে আগবাঢ়ি আহিবলৈ নতুন সমাজ ব্যৱস্থাৰ দ্বাৰা নতুন চিন্তাৰে আগবাঢ়িব লাগিব সেই সমাজখনৰ কাৰণে নতুন ডেকাচামৰ প্ৰয়োজন হৈছে যি ডেকাচামে নতুন প্ৰেৰণা প্ৰদান কৰিব পাৰে নতুন চেতনা প্ৰদান কৰিব পাৰে নতুন চিন্তাৰে আগবাঢ়ি যাব পাৰে সেই ডেকাসকলৰ এতিয়া প্ৰয়োজন হৈছে সেইকাৰণে এই লেখকে এই পাঠটিৰ নিপকীতৰ কথা কৈছে নিপকীত মানে ভেটি ইটা সেই ভেটি ইটাৰ লগত ডেকাচাম বা সেই শ্বহীদ ব্যক্তিসকল যিসকলে দেশ মাতৃৰ হকে কাম কৰি গৈছে দেশ মাতৃৰ মহান ব্যক্তিসকলৰ কথা কৈছে যিসকলে কোনো লোভ লালসা নকৰাকৈ দেশ মাতৃৰ সেৱা আগবঢ়াই গৈছিলে যাৰ দ্বাৰা আজি আমি এনেকৈ আছোঁ বা যাৰ ফলত আমি সমাজখন নতুন সৃষ্টি পাইছিলে সেই সকলৰ কথাই ইয়াতে উত্থাপন কৰিছে আৰু এতিয়াও সেই সমাজৰ সৃষ্টিৰ কাৰণে ডেকাচামক আহ্বান জনাই আছে আৰু সকলো যাতে এটা শান্তি পৰিৱেশ চাৰিওফালে বিৰাজমান কৰিব পাৰে সেই কথা উত্থাপন কৰিছে এই পাঠটোৰ জৰিয়তে ধন্যবাদ